আজিৰ দিনত দেখিছে ইউ পি পি এলৰ ভাল ভাল নেতা বি পি এফ দলত যোগদান কৰিছে। মই তেখেতকো আহ্বান জনাইছোঁ, এইবিলাক বাদ দিয়ক আৰু আহক বি পি এফত যোগদান কৰক। ধুনীয়াকৈ আমাৰ মাজত আহি পেলাই সমিল মিলে আমি একেলগে বি পি এফ কৰিম আৰু বি টি চি অথবা বড়োলেণ্ড অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম। বনো গোবিন্দ বনো অজাই থাকিব আহি থাকিব। মই নামটো কৈ গ'ল বিমল সোণাৰ, কমল বাহাদুৰ সোণাৰ ছেত্ৰী, ফুলমায়া ছেত্ৰী, সন্তমায়া ছেত্ৰী, बिराद मोजां सोलिगासिनो दङ। जेरावबो बि पि एफल' बेलेगथ' जोङो नुनो मोनाखै। गासिबो जोंना बि टि सियाव दा बि पि एफ बाहेरा आरो बेलेग दल गैया बायदिसो जोङो मोनदों। आरो दिनैनि बे हाबाफारियाव जों रायजोफ्रा लोब लोब फैनानै गासिबो बि पि एफआवनो जइन जाजोबदों। आरो बे समस्तियाव जोंना क'क्राझार 3 नं क'क्राझार समस्तियाव जोंना मानगोनां बायदेव सेउलि महिलारि डांगरियानि बिथाङा भिक्ट्रि होननानै डिक्लेयार खालामनो हागोन आरोखि। बे एकदम क्लियारखा। মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ বাইদেউ কোকৰাঝাৰ সমষ্টিৰ পৰা মাননীয় আমাৰ সেউলি মহিলাৰী ডাঙৰীয়ানী তেখেতক আমি ইতিমধ্যে ক'ব পাৰোঁ যে বিপুলতকৈ বিপুল ভোটত আমি তেখেতক জয়যুক্ত কৰাই লৈ যাব পাৰোঁ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। আৰু মই বিৰোধী দলক আহ্বানে জনাইছোঁ, আপোনালোকে পাৰিলে ৰেষ্ট লওক। এইবাৰ হ'ব আৰু জোৰ যিমান দিলেও আৰু নোৱাৰে। এইবাৰ বি পি এফৰে জয় আৰু মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বাধীন বি টি চি চৰকাৰ হোৱাৰ পিছতে এতিয়া ৰাইজে বি পি এফ মুখী হৈছে। আৰু আমাৰ এন ডি এ হিচাপে 15টা যিটো প্ৰাৰ্থী, এই 15টা প্ৰাৰ্থীয়ে আমি এবছলুটলি আমি অসম চৰকাৰ বনোৱাত বি টি চিৰ পৰা আমি পঠাই যাবলৈ আমি সক্ষম হৈ আছোঁ। আৰু মই অন্তত এইটোও ক'ব লাগিব যে বাইদেউ আমাৰ শ্ৰীমতী সেউলি মহিলাৰী ডাঙৰীয়ানী বি টি চিৰ এজন আমাৰ ৰক্ষা কৱচ বুলি ক'ব লাগিব বাইদেউ। তেখেত অহাৰ লগে লগে এতিয়া বি টি চিত এটা সুন্দৰ পৰিৱেশ হৈছে। বি টি চি যিমান শক্তিশালী আছিল তাতকৈ আৰু শক্তিশালী আৰু এটা ছেফ গাৰ্ডৰ এণ্টি ভাইৰাছৰ এটা মানে এটা পৰিৱেশ, যিমান ভাল বেয়া যিমান যি আছে বেয়া বস্তুবোৰ আঁতৰি গৈছে। এতিয়া ভাল বস্তু এতিয়া আমাৰ বি টি চিত অথবা বড়োলেণ্ডত আগমন হৈছে। আৰু নিশ্চিতভাৱে আমি সুখী হৈছোঁ। তেখেত আজি আমাৰ কোকৰাঝাৰৰ পৰা এম এল এ হৈ যেতিয়া যাব অসম চৰকাৰত আমি এইটোৱে আহ্বান জনাম যে কেৱল তেখেতক এম এল এ মাত্ৰ নহয়, অসম চৰকাৰৰ এজনী কেবিনেট মৰ্যাদাৰ মন্ত্ৰী যাতে দিয়ে তাকো আমি আহ্বান জনাই। তেখেতৰ নহ'ব, এইবাৰ নোৱাৰে। তেখেতক মই আহ্বানে জনাম। আৰু কি বেয়া শব্দ দি ক'ম আৰু, হয় না নহয়? আগৰ পৰাই চিনা জানা মানুহ। তেখেতকতো আমি এইটোৱে ক'ব বিচাৰিছোঁ, পাৰিলে এতিয়া আৰু চাইলেণ্ট হৈ বহাই ভাল। এনে টকা পইচা বা এনে সময় নষ্ট কৰি লাভ নাই। মইতো এইটোও কওঁ, আজিৰ দিনত দেখিছে ইউ পি পি এলৰ ভাল ভাল নেতা বি পি এফ দলত যোগদান কৰিছে। মই তেখেতকো আহ্বান জনাইছোঁ, এইবিলাক বাদ দিয়ক আৰু আহক বি পি এফত যোগদান কৰক। ধুনীয়াকৈ আমাৰ মাজত আহি পেলাই সমিল মিলে আমি একেলগে বি পি এফ কৰিম আৰু বি টি চি অথবা বড়োলেণ্ড অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম। সেইটোহে মই ক'ম। 100% আশাবাদী। আৰু বাইদেউৰ একেবাৰে মানে হাইয়েষ্ট ভোটত যদি জিতে বি টি চিত চবতকৈ এইটো সমষ্টিত আমি দেখা পাইছোঁ যে চবতকৈ হাইয়েষ্ট ভোটত আমাৰ প্ৰাৰ্থী জিতিবলৈ গৈ আছে। আজি প্ৰায় 150তকৈ বেছি যোগদান হৈছে। মাৰ্কেটত আমি গামচা বিচাৰি গৈছোঁ, বজাৰত মানে গামচাৰ অভাৱ হৈ গৈছে। এতিয়া গামচাই নাই। এই যে মই কোৱা কথা নহয় যে এই যে ৰাইজে কৈ আছে, গামচা বিচাৰি বিচাৰি হাইৰাণ হৈ কৰবাৰ পৰাহে আনিব লগা হ'ল। তাৰমানে ইমান জইনিং বি টি চিত এতিয়া কেৱল বি পি এফতে জইনিং আৰণায়ো এতিয়া মানে খুব আমি বজাৰত নোপোৱা নিচিনা হৈ আছোঁ। আৰু আমি চবতকৈ এটা ভাল আমাৰ বি পি এফ দলত মাননীয় চিফ আমাৰ বি টি চিৰ প্ৰমুখ হাগ্ৰামা মহিলাৰী ছাৰে
আমি স্পেচিয়েলি BPF ৱৰ্কাৰ হিচাপে আমি তেখেতক ধন্যবাদ এইটো কাৰণে জনাব বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্ম যুৱক হওক যুৱতীসকলক যেনেকৈ পলিটিক্সত তেখেতে এনকাৰেজ কৰিছে সমাজ সেৱাৰ কাৰণে তেখেতে যেনেকৈ এনকাৰেজ কৰিছে নতুন প্ৰজন্ম নতুন যুৱতীসকল এতিয়া মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ লগত শক্তিশালীভাৱে ওলাই আহিছে বহুতে ক'ব খোজে কিবা জেনজি আজিৰ দিনত মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ সহাত হৈ আছে আৰু কি ক'ব আৰু থেংক ইউ